হেল্ল' বন্ধুসকল, আমি বহুতো বিলিয়নাৰ ব্যক্তিৰ জীৱন যাপন দেখি আহিছোঁ। আজি বলক আমি দেখি আহোঁ কিম জং উনৰ বিলাসবহুল জীৱন। আপোনালোকে জানিলে অবাক হ'ব, এই কিম জং উন তেওঁৰ দেশৰ অৰ্ধেক সম্পত্তি প্ৰায় অকলে ভোগ কৰে, যদিও তেওঁৰ দেশৰ বহু মানুহ অৰ্ধহাৰেই থাকে। বন্ধুসকল, আপোনালোকে কল্পনা কৰি চাওকচোন, এজন মানুহ যদি তেওঁৰ দেশৰ অৰ্ধেক সম্পত্তি অকলে ভোগ কৰে, তেন্তে তেওঁৰ জীৱন যাপন কেনে হ'ব পাৰে তা জানিবলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ গুৰুত্ব সহকাৰে চাওক, কাৰণ আজিৰ ভিডিঅ'ত আমি দেখাবলৈ লৈছোঁ নৰ্থ কোৰিয়াৰ প্ৰায় অৰ্ধেক সম্পত্তি কিম জং উন বিলাসবহুলভাৱে কেনেকৈ ব্যৱহাৰ কৰে। তো স্বাগতম আপোনাক আন এটা নতুন এপিছডলৈ। সিকিউৰিটি, যদি কিম জং উনৰ সিকিউৰিটিৰ কথা ক'বলৈ হয় তেন্তে ক'বই লাগে পৃথিৱীৰ অন্যতম সিকিউৰিটি চিষ্টেম আছে কিম জং উনৰ লগত। কিম জং উনৰ সিকিউৰিটি চিষ্টেম এতিয়া আৰু মজবুত কৰা হৈছে যেতিয়া তেওঁ জানিব পাৰে আমেৰিকাৰ CIA আৰু নৰ্থ কোৰিয়াৰ কিছু সংগঠন মিলি ৰাছিয়াৰ ট্ৰেইনিংপ্ৰাপ্ত এজন সন্ত্ৰাসীক হায়াৰ কৰিছিল তেওঁক মাৰিবলৈ, আৰু তেতিয়াৰ পৰাই তেওঁৰ সিকিউৰিটিৰ পৰিধি আৰু দুগুণ বঢ়াই দিয়ে। বৰ্তমান কিম জং উনৰ সিকিউৰিটিৰ সংখ্যা 10জন, আৰু এই 10জন তেওঁৰ গাড়ীৰ চাৰিওফালে এনেকৈ দৌৰি থাকে। আপোনালোকে জানিলে আচৰিত হ'ব, যেতিয়া কিম জং উন বিমানত ভ্ৰমণ কৰে তেতিয়া একেলগে দুটা বিমান চলাচল কৰি থাকে, যাতে কোনেও বুজিব নোৱাৰে যে কিম কোনটো বিমানত আছে। নৰ্থ কোৰিয়াৰ সকলো সেনাবাহিনী তেওঁক সুৰক্ষিত ৰখাত তৎপৰ থাকে। লাক্সাৰী কাৰ, কিম জং উন তেওঁৰ সুৰক্ষাৰ কাৰণে সকলোতকৈ বেছি সতৰ্ক থাকে, আৰু সেইকাৰণেই তেওঁ বিভিন্ন ধৰণৰ বুলেট প্ৰুফ কাৰ ইউজ কৰি থাকে। আৰু এই কাৰবিলাকৰ ভিতৰত আছে মাৰ্চিডিজ বেঞ্জৰ মেভেক S600 আৰু S2S। কিম জং উনৰ এতিয়া যিটো কাৰ দেখি আছে, এই কাৰটোৰ দৈৰ্ঘ্য 21 ফিট। কিম জং উন যেতিয়া ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ লগত দেখা কৰিছিল, তেতিয়া তেওঁক এই গাড়ীত দেখা গৈছিল, আৰু এইটো দেখি সকলোৱে আচৰিত হৈছিল যে তেওঁ এনেকুৱা ইউৰোপীয়ান ষ্টাইলৰ গাড়ী ক'ৰ পৰা পালে। ক'বলৈ হ'লে নৰ্থ কোৰিয়াৰ লগত কোনো দেশৰ সম্পৰ্কই নাই, তেনেহ'লে এইটো নৰ্থ কোৰিয়াত কেনেকৈ আহিল? নৰ্থ কোৰিয়াৰ প্ৰেছিডেণ্ট কিম জং উন এনেকৈ বিভিন্ন পথ ঘূৰি সকলোকে ফাঁকি দি চিক্ৰেটভাৱে বিভিন্ন গাড়ী লৈ আহে তেওঁৰ বিলাসবহুল জীৱন কটোৱাৰ কাৰণে। আপোনালোকে জানিলে অবাক হ'ব, এই কিম জং উনৰ তাত এতিয়াও 200টা গাড়ী আছে। এটা বন্ধুসকল, যদিও নৰ্থ কোৰিয়াত লাক্সাৰিয়াছ সকলো কিছু নিষিদ্ধ বুলি ক'লেও ভুল নহয়, কিন্তু কিম জং উনৰ কাৰণে কোনো কিছুই নিষিদ্ধ নহয়। তাৰ লগত কেইটামান এটা আছে যাৰ মূল্য $8.2 মিলিয়ন, আৰু এইটোলৈ কিম জং উন আৰু তেওঁৰ সেনা সদস্যৰ লগতে উপদস্থ কৰ্মচাৰীসকলে মাজে সময়ে ঘূৰি ফুৰে। এক্সপেনচিভ লিকুইড, কিম জং উনৰ একেবাৰে পছন্দনীয় ড্ৰিংক হৈছে হুইস্কি আৰু কনাক, আৰু প্ৰতি বছৰে এইবিলাকৰ পিছত তেওঁ খৰচ কৰে 200 কোটি টকা, আৰু এইবিলাক তেওঁ লৈ আহে বিভিন্ন দেশৰ পৰা। কিম জং উনৰ আৰু এটা পছন্দনীয় পানীয় হৈছে চেম্পেইন, যাক তেওঁ এবাৰ খোৱা আৰম্ভ কৰিলে একেবাৰে 2 বটল খাই শেষ কৰি দিয়ে। তাৰ আৰু এটা পছন্দনীয় পানী হৈছে লুইছ ৰয়ছ ডুৱেল ক্ৰিষ্টাৰ, আৰু এই সকলো পানীয়ৰ পিছত তেওঁৰ খৰচ হয় প্ৰতি বছৰে $300 কোটি, যদিও শুনিবলৈ আচৰিত লাগিব পাৰে। চিগাৰেট, কিম জং উনৰ পছন্দনীয় চিগাৰেট হৈছে ফ্ৰেঞ্চ, আৰু তেওঁ চেণ্ট লৰেল ব্ৰেণ্ডৰ বিভিন্ন চিগাৰেট খাই থাকে, যাৰ এক পেকেটৰ মূল্য $44, আৰু এই চিগাৰেট লেডাৰৰ কভাৰ সহ এক পেকেটৰ দাম হৈছে $155, আৰু এনেকৈ তেওঁ প্ৰতিদিনে এক পেকেটকৈ চিগাৰেট খাই থাকে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে শ্বেয়াৰ কৰিব পাৰে, আৰু আপুনি যদি এনেকৈ ৰহস্য ৰোমাঞ্চ আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰে তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তো দেখা হ'ব আগামী এপিছডলৈ, তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।